Hello guys, back to my YouTube channel Himasri Bormon. বহাগৰ বতৰ এতিয়া আমি পন্নতি ঘৰত নাচিব গৈ আছো মানে বিহু আহি আছে ন সেইকাৰণে আমি নচা শিকি আছো আৰু মানে আমি নাচিম বুলি ভাবি আছো আৰু সবে মিলি মানে এক গ্ৰুপ ডান্স আৰু এক গ্ৰুপ ছোৱালী মানে নাচি আছো মানে ছোৱালী তাতে ল'ৰা নাই আৰু গ্ৰুপ ডান্স নাচি আছো আমি ছোৱালী কি গান নাচি আছো কৈ দে বাৰ মিক্স গান নাচি আছো আমার গ্রুপ পেপে গ্রুপ আমার ভাল লাগিলে লাইক শেয়ার লগতে কমেন্ট কৰি দিব আৰু পিছত বেলেগ একাউণ্টত বেছ কৰি দিব ক এয়া আমাৰ গাঁৱৰ ছোৱালী বহুত আছে আমি যদি কাৰোবাৰ যদি পছন্দ লাগিছে মানে কৈ দিব আৰু গোটেই মানে সিঙ্গেল আছো মানে তোকে বেছি ভাল কৰি পছন্দ খাব মানে গোটেই সিঙ্গেল আছো কাৰোবাৰ যদি পছন্দ লাগে সেটা কৈ দিব কমেন্ট দি দিব কাৰোবাৰ পছন্দ মানে এইটো মানে ভাল পালে ভাল হ'ব আপোনালোকৰ মানে এইটো মানে বেছিকে সিঙ্গেল আছে মানে এইটো মানে বহুত মানে কি ক'ম আৰু মানে ধুনীয়া বহুত আৰু কোনোবাই কিবা ক'ব নেকি কৈ দে কিবা এটা কি কবি এখন কৈ দে ভিডিও আছে আৰু মানে ইটো সিঙ্গেল আছে আৰু পছন্দ লাগিলে আমাৰ সিঙ্গেল নাই ইটো নাম হল পেপে আৰু আমি আহি পালো ডান্স প্ৰেক্টিছ কৰিব কাৰণে এয়া হৈছে আমাৰ ডান্স মানে শিকোৱা বাইদেউ খাই আছে ভাই ফাইনেলি আমাৰ ডান্স প্ৰেক্টিছ শেষ হ'ল আৰু আমি যাই আছো এতিয়া ঘৰত এয়া দেখা পাইছে এয়া হৈছে পথাৰৰ মাজেদি ৰাস্তা আৰু সিপাৰে হৈছে আমাৰ ঘৰৰ ইপাৰে হৈছে ডান্স প্ৰেক্টিছ কৰা মানে ডান্স প্ৰেক্টিছ কৰিলোঁ সকলোৱে এটাতে প্ৰেক্টিছ কৰোঁ মানে গাঁৱৰ গোটেইখিনি চাই মেলি কিনে আকৌ কেইজনমান হ'ব আৰু আমাৰ ডান্স মানে গ্ৰুপত 10-12জনীমান হ'ব এনেহ'লে আমাৰ গাঁৱৰ ছোৱালীকেইটা ক'তো দেখাই নাযায় বিচাৰিলে ওলোৱাই নাযায় আকৌ এতিয়া ডান্স কৰিব হ'লে ইমান ছোৱালীবিলাকৰ পৰা আহি মুখে বনা যায় আৰু এইটো সদায় খালি বিজি না অলপ কিবা বাইদেউ